মৰ্নিং এভৰিৱান মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ এতিয়া বাজিছে 10টা যাব লৈছোঁ ডেণ্টিষ্টৰ ওচৰত ক'ম বাৰু কি কাৰণে যাব লৈছোঁ কিন্তু 10:30 এপইণ্টমেণ্ট আছে এতিয়া 10:15 হ'ল তেতিয়াহ'লে ধৰকৈ যাওঁ আহি পিনে কৈ আছোঁ কিয় কৈছোঁ হেল্ল' এভৰিৱান যেহেতু মই কৈছিলোঁ যে মই ডেণ্টিষ্টৰ ওচৰত আহিছোঁ বুলি কি কাৰণে আহিছিলোঁ কোৱা হোৱা নাছিলে বাৰু মই আহিছিলোঁ দাঁতৰ স্কেলিং কৰিবলৈ যেহেতু দাঁতখিনি বহুত বেয়া হৈ গৈছিলে চাফা কৰিবৰ কাৰণে আহিছিলোঁ মই আছোঁ এতিয়া ডক্টৰ শ্ৰীপনা ডেণ্টেল কেয়াৰত যিখন এখন আছে ডিগবৈত আৰু মোৰ লগত আছে এতিয়া মেম মই আপোনাক লগ কৰাটো বিচাৰিছোঁ এইখন ক্লিনিক ক'ত আছে কি কথা সকলোখিনি মেমে আপোনালোকক ক'ব হেল্ল' মই ডক্টৰ শ্ৰীপৰ্ণা মোৰ ক্লিনিকটো আছে আপোনাৰ যশোদা হল ৰোডত ডিগবৈ এম বাজাৰ নতুনকৈ যে আমাৰ মাৰ্কেট হৈছে এম বাজাৰৰ সন্মুখতে এইখন এটা মাল্টি স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক হয় যিকোনো টাইপৰ আধুনিক ট্ৰিটমেণ্ট আৰু যিকোনো টাইপৰ দাঁতৰ ক্ষেত্ৰত এনি কাইণ্ড অফ ৰিপ্লেচমেণ্ট এনি কাইণ্ড অফ ট্ৰিটমেণ্ট ক্লিনিং ব্ৰেচেছ ইমপ্লাণ্টছ চব টাইপৰ ট্ৰিটমেণ্ট ইয়াত কৰা হয় কোনটি আমাৰ পেচেণ্ট আছিলে তাই মোৰ পৰা ক্লিনিং কৰাই গৈছে আপোনালোকে ৰিজাল্ট নিজেই দেখিব আৰু যদি ভাল পায় আহিব পাৰে কনচালটেশ্যনৰ কাৰণে আপোনাক একৰ্ডিংলি যি চুটেবল ট্ৰিটমেণ্ট হ'ব সেইটো ছাজেষ্ট কৰা হ'ব থেংক ইউ মেম এতিয়া মই আপোনালোকক অকণমান ক্লিনিকখন দেখাই দিব বিচাৰিছোঁ আপোনালোকে যদি বিচাৰে নিজৰ দাঁতৰ ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰে এভৰিৱান গুড ইভিনিং টু অল অফ ইউ অথনি ডক্টৰৰ ওচৰৰ পৰা আহি পিনাই ভিডিঅ' শ্বুট কৰা নহ'লে আৰু ভাতৰ কামত লাগি গ'লোঁ ৰাও স্কুলৰ পৰা আহিলে বাপেকৰ কামৰ পৰা আহিলে যিহেতু আজি শনিবাৰ তেওঁলোকৰ হাফ ডে হয় সেইকাৰণে একো শ্বুট কৰা নহ'লে এতিয়া হৈছোঁ আজৰি নহয় আচলতে অথনিয়ে আজৰি হ'লোঁ দেখিছে নহয় পূৰা গেটআপত আছোঁ নাভাবে পকতে মই ফুৰিব যাম বুলি মই ফুৰিব নাযাওঁ মই বনাই আছিলোঁ ৰিলছ আপোনালোকে মোৰ ইউটিউব চেনেলৰ শ্বৰ্টছত গৈ চাবগৈ পাৰে ৰাতি সাজৰ কাৰণে ৰেডি কৰিছোঁ ইয়াতে বনাইছোঁ দাইল আৰু স্কচ ভাজি এতিয়া ল'ৰাটোক পঢ়াব লৈছোঁ এনেকৈ সৰু টেবুল এখন মই পাকঘৰতে থৈ দিছোঁ যাতে ভাত বনাই থকা সময়ত মই তাক অলপ চাই থাকিব পাৰোঁ হেল্ল' এভৰিৱান আজি তাৰ নেক্সট ডে হয় মানে ছানডে যাব ওলাইছোঁ তিনিচুকীয়া ল'ৰাৰ ডিমাণ্ড কাৰ্টুনৰ মুভি এখন লাগিছে সেইখন চাবলৈ যায় ডেস্পিকেবল মিনিয়নছৰ সি মিনিয়নছৰ কাৰণে বলিয়া ইমান ভাল পায় মিনিয়নছবিলাক তাৰ লগত আমিও বাচ্চা হয় মুভি চাব লগা হৈছে কাৰ্টুন মুভি বাৰু যিয়ে নহওক আমি তাৰ ফূৰ্তি দেখি মনত বহুত সন্তুষ্টি পালোঁ ফিল্ম চাই ওলাইছোঁ এতিয়া ইয়াতে লাগিলে নহয় আকৌ কেনা এটা সৈজনক দেখিছে গাড়ী লাগে বোলে মোক কোৱা নাই আকৌ দেই পেহীহঁতক খুজিছে গুড ইভিনিং টু অল অফ ইউ যিহেতু মই আপোনালোকক কৈছিলোঁ তিনিচুকীয়ালৈ আহিছোঁ বুলি ফিল্ম চাবৰ কাৰণে ফিল্ম চোৱা হ'ল বাৰু এতিয়া আহিছোঁ KFC হেল্ল' এভৰিৱান জাষ্ট তিনিচুকীয়া পাইছোঁহি এতিয়া আহিছোঁ নিউ মাৰ্কেট পাৰ্চ এটা বনাব দিছিলোঁ চিলাব দিছিলোঁ তাকে হ'লনে চাওঁগৈ সেই বিজি চিডিউলটোৰ পৰা আঁতৰি পিনে মানুহজনে আমাক অলপ সময় দিলে আৰু এনেদৰেই কটালোঁ আজি আমাৰ বন্ধৰ দিনটো যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম এটা নতুন ভ্লগৰ লগত